কৰি দিব আৰু এই কাৰণে এটি সুমধুৰ গীত আমি পৰিবেশন কৰিবৰ কাৰণে মঞ্চলৈ আমন্ত্ৰণ জনাইছো এগৰাকী আমাৰ অতি মৰমৰ শিশু শিল্পী অনিন্দিতা নাথক মঞ্চলৈ আহি গীত পৰিবেশন কৰিবৰ কাৰণে মই আহ্বান জনালো।
ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ মৰমৰ সুকণ্ঠী শিশু শিল্পী অনিন্দিতা নাথলৈ। আমাৰ অসমৰ সাংস্কৃতিক জগতৰ ভূতাতৰা বুলি আমি যাক কওঁ, ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটি কালজয়ী গীত অতি সুন্দৰভাৱে পৰিৱেশন কৰি আমাক সকলোকে আপ্লুত কৰিছে। শিল্পীগৰাকীৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ।